এইটো অকণমানি অকণমানি কলি কলি আম চাৰিটা এইপিনে পুৰিব ৰাতিপুৱা যেতিয়া আপুনি পিনে মন্দিৰলৈ যাওঁতে গম পাব তেতিয়া নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ আৰু আজি খাব লৈছোঁ আচলতে আম বতৰৰ ফল আম কেঁচা আম ৰুকি কিনে তো ভোট জলকীয়া আৰু আম ভাবিলোঁ আপোনালোকক আজি আম খোৱা দেখুৱাম আৰু আপোনালোকে চাব তো আম আনিছোঁ এইখিনি আম আৰু কেইটামান মাহীয়ে আগতে আনি দিয়া এইপিনে মই বাকলি একদম গুচাই থৈ দিছোঁ এইপিনে 4টা 10 টকাত 4টা যেহেতু দোকান কিনি অনা আম হয় একদা 10 টকাত এইটো অকণমানি অকণমানি কলি কলি আম 4টা তো আজি আমি খাম ভোট জলকীয়া আৰু আম তো চাই থাকক মই বাকলিকেইটা গুচাই লওঁ আমৰ বাকীখিনিও আৰু তাৰপিছতে আৰু ইয়াৰে এটা আম মালে থৈ দিম মায়ে যিহেতু আম খাই ভাল পায় মালে এটা আম থৈ দিম মালে পিছত ভাতৰ লগত ৰুকি কিনে দি পঠালে কাটি কিনে দি পঠালে হ'ব আৰু বৰ্তমান মই আমখিনি কাটি লওঁ আমকেইটা এতিয়া বাকলি গুচাই ল'লোঁ আৰু এতিয়া ৰুকিম আৰু ৰুকি কিনে আপোনালোকক আগত দেখাই কিনে খাম আমকেইটা মই এতিয়া ৰুকি লওঁ ৰুকি হৈ গ'ল এয়া আমখিনি ৰুকি আছো ৰুকি কিনে হ'বলৈ হ'ল আৰু এইখিনি গামলাটোতে যিহেতু ইয়াত আমাৰ কলপাতৰ অভাৱ অলপমান বেছিয়ে আমি টাউনীয়া হৈছোঁ আগতে সৰু থাকোঁতে এনাহেঁতৰ থাকোঁতে দাং ল'লে পথাৰলৈ আম পাৰিব যাওঁ সেই চবেই লগতে মিলি কিনে সেইবোৰ আৰু বেলেগে সৌভাগ্য এতিয়া মনতহে পৰে কলপাত নাই যিহেতু আমি এতিয়া ডিছপ'জেলত খাম সেউজীয়া কলপাতৰ অনুভৱটো লৈ ভোট জলকীয়াৰ লগত কেনেকুৱা টিপ পলাই একদম টপালি পাৰি আপোনালোকে চাই থাকিব আৰু এয়া আমখিনি ৰুকি হৈ গ'ল আৰু এতিয়া ভোট জলকীয়া গোটেইটো নিদিওঁ ভোট জলকীয়া গোটেইটো ভোট জলকীয়া দিলে মানে আকৌ এইপিনে পুৰিব ৰাতিপুৱা যেতিয়া আপুনি পিনে মন্দিৰলৈ যাওঁতে গম পাব তেতিয়া সেইটো কাৰণে গোটেইটো ভোট জলকীয়া নিদিওঁ অকণমান দিম আৰু গোটেই হাতে যিহেতু হাতখন পুৰিব হাতে সেনালে মানে তো কি বুলি কয় এতিয়া খাম আৰু পুৰা আৰু এয়াই অকণমান একদম দেখি কিনে মানে মোৰ এতিয়া ভিডিঅ' বনাই থাকিবলৈ একদম মন যোৱা নাই মানে খাওঁ লাগি আছে মানে একদম লোভ পানী তো কি বুলি কয় লোভ পানী পৰিব এতিয়া নহ'লে এতিয়া পটাপট খাই লওঁ আৰু অকণমান আমাৰ মালে থৈ দিম নিমখ নিদিয়াকৈ মা যিহেতু দোকানত আছে নিমখ দি দিলে মানে পানী হৈ থাকিবতো তো আমি এতিয়া খাম ডিছপ'জেলত কলপাতৰ একদম এয়া ডিছপ'জেল ধৰক একদম এইখিনি কাটা হৈছে একদম এইখিনি মাহীয়ে কাটিছে ধুনীয়াকৈ আৰু একদম ডিছপ'জেল এইপিনে মাহীয়ে এইপিনে খামকৈ ৰৈ আছে মাহীয়ে কৈছে মোক এনেকৈ উঠাবা কৈছে তো একদম আমি এতিয়া ডিছপ'জেলৰ অনুভৱ লৈ খাম আৰু দেই কলপাতৰ অনুভৱ ল'লে ডিছপ'জেলত খাম সেউজীয়া তো ৰ'ব এতিয়া অলপ ইয়াত সেই নিমখ দি লওঁ নিমখ দিয়াই নাই নহয় এইখিনি মালে থৈ দিছোঁ নিমখ নিদিয়াকৈ নিমখ দিলে মানে আকৌ মায়ে খাই কিনে ভাল নাপাবতো অলপমান অকণমান থৈ দিম ন মালে হৈ যাব তো ইয়াত আকৌ এতিয়া মাহীয়ে নিমখ দিয়ে পাইছিলে পাহৰিয়ে গৈছিলোঁ কথাটো তো অকণমান নিমখ দি দিয়ক এইটো জলকীয়াটো একদম কচককৈ ভাঙিম এতিয়া হাতখন পুৰিলেহে মোৰ ভাগত জোখা লাগিব খাই কিনেতো ভালেই লাগিব হাতখন পিছতহে পুৰিব মই এতিয়া এইটো লৈ লৈছোঁ গুটিটো এদি একদম এনেকৈ সেনাম নহ'লে মানে হাতখনেদি সেনালে মানে মোৰ হাতখন থাকিব এখন এতিয়া পুৰি কিবা হ'ব যিটো জলকীয়া গুটিটো দি কিনে তেনেকৈ কৈ দিছোঁ আৰু হৈ যাব এতিয়া এইপিনে কলপাত আমাৰ দেখিছে আমাৰ এইবোৰ কলপাত নেহাঁহিব দেই আমাৰ কলপাত দেখি কিনে কোনেও নিমখ হৈ যাব নিমখ হৈ যাব যি ধুনীয়া একদম ভোট জলকীয়া গোন্ধ এটা আহিছে নহয় একদম হৈ গ'ল আৰু এতিয়া মইতো গামলাটোতে খাম আমি এতিয়া আগফালে গৈ লৈছোঁ গামলাটোতে একদম পুৰা খাম এতিয়া সবে লুকাই লৈছে একদম মই ইয়াত বহি লৈছোঁ আৰু
कितने का 100 का नंबर देखना 8133839225 গামলাত খালে বোলে মুখ ডাঙৰ হয় একো নাই এনে 100 মুখখন रुपये। ডাঙৰে हो गया क्या चाहिए এতিয়া একো নাই ডাঙৰ হলো तो अभी हम भूसा ने নম্বৰ 1 মানে নহয় हेलो তো আজিলে Hello? ভিডিঅ' সামৰিছো আমি খাই থাকো আপোনালোকে চাই रुको ना हेलो हाँ बोलो सर আপোনালোকে চাই থাকক আমি খাইছো খাই হৈ গ'ল তো ভিডিঅ'টো ইমানেই আমি আম ৰুকিলো খালো কলপাত দেখিলে একদম কলপাতখিনি দেখি নাহিব তো আজিলৈ ভিডিঅ'টো ইমানেই তো ইমানতে ভিডিঅ'টো সামৰিছো আশা কৰোঁ আপোনালোকে চাই ভাল পালে আপোনালোকে বহুত মৰম আৰু আকৌ ভিডিঅ' সোনকালে দিম আজিলৈ ইমানেই সামৰিছো ধন্যবাদ